মেধাৱী ছাত্ৰীসকললৈ সুখবৰ। নমস্কাৰ, D4D-লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰজ্ঞান ভাৰতী চিৰিজৰ ইয়াৰে আগৰ ভিডিঅ'টোত আমি কোনখন স্কুটি দিব, আবেদন কৰাৰ মাধ্যম, আবেদন কেনেকৈ কৰিব, স্কুটিৰ কালাৰ, ব্ৰেণ্ড ইত্যাদি সকলো কথা আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত আমি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অন্তৰ্গত স্কুটি দিয়া তাৰিখ, স্কুটি দিয়াৰ স্থান আৰু আপুনি যোগ্য হয়নে নহয় ইত্যাদি সকলো কথা কেনেকৈ গম পাব সেই বিষয়ে আলোচনা কৰিম। গতিকে এটাই অনুৰোধ, ভিডিঅ'টো শেষলৈকে চাব। তাৰোপৰি ইয়াৰে আগৰ ভিডিঅ'টোত কিছুমান প্ৰশ্ন আছিল, কমেণ্ট ছেকশ্যনত বহুতে তেওঁলোকৰ প্ৰশ্ন আমালৈ প্ৰেৰণ কৰিছিল। তাৰে সকলোখিনি উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দিবলৈ চেষ্টা কৰিম। ইয়াৰ উপৰিও যদি কিবা প্ৰশ্ন থাকে, ইউ প্লিজ ইউজ দ্য কমেণ্ট ছেকশ্যন এণ্ড ৰিপ্লাই টু আছ, উই উইল গেট টু ইউ এজ চুন এজ পচিবল। এজ এক্সপেক্টেড, হিৰো প্লেজাৰ BS6 ভাৰ্চন আপোনালোকক প্ৰদান কৰা হ'ব। কালাৰ মষ্ট প্ৰবেবলি ৰেডেই হ'ব, আপোনালোকে সকলোৱে হয়তো গমেই পাইছে। প্ৰথমে আমি হিৰো প্লেজাৰ BS6 ভাৰ্চনৰ কিছুমান স্পেচিফিকেশ্যন চাই লওঁ, এণ্ড ইভেঞ্চুৱেলি আমি ডেট এণ্ড ভেনিউ এইখিনি কথালৈ আহিম। স্ক্ৰীণত দিয়াৰ দৰে ইট উইল বি 110cc ইঞ্জিন ভেহিকল, দেন ইলেক্ট্ৰিক ষ্টাৰ্ট, কিক ষ্টাৰ্ট এটচেট্ৰা। স্পেচিফিকেশ্যনখিনি আপোনালোকে চাই লওক, স্ক্ৰীণত দিয়াই আছে। এতিয়া আমি স্কুটি প্ৰদান কৰা ডেট আৰু ভেনিউ ক'ত দিব সেইখিনি কথালৈ আহিছোঁ। যদি আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এই SMS-টি আহিছে, তে ইয়াত লিখাৰ দৰে ইট উইল বি delivered to you on 20th of December, that is 20 December, Sunday at 10 AM at the ceremonial function at the Numoli Jala Parade Ground. হয়, DC অফিচ কামৰূপ আমিনগাঁৱৰ সমীপত থকা পেৰেড গ্ৰাউণ্ড, ৰাজীৱ গান্ধী ইনডোৰ ষ্টেডিয়াম সকলোৱে জানে। তাৰ কাষত থকা পেৰেড গ্ৰাউণ্ডখনতে এই অনুষ্ঠানটো ৰখা হৈছে। সময় আৰু দিনাংকটো ভালদৰে চাই লওক। ইটছ 10 AM, দ্য টাইম ইজ 10 AM আৰু ডেট ইজ 20 December 2020। যদি আপোনালোকৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰত এই SMS-টি অহা নাই, দেন no need to worry, you will eventually get the SMS. You are requested to keep visiting the DHC official website for further updates. Now let's check the venue, ক'ত প্ৰদান কৰা হ'ব, হয়তো বহুতে নাজানিব পাৰে। So this is the venue in red color. এতিয়া মই শৰাইঘাট ব্ৰিজখন ফৰ ৰেফাৰেঞ্চ আপোনালোকক দেখাই দিছোঁ, and the venue, yes, this is the venue and this is the scooter. Wish you all a very good luck. Congratulations, drive safe, thank you.